জুবিন দা আমাৰ মাজৰ পৰা যোৱা বেছি দিন হোৱাই নাই, কিন্তু মই জানো চৰকাৰে এতিয়াও তদন্ত কৰিয়ে আছে, জুবিন দাৰ ন্যায় পাব। আৰু মোৰো বহুত ভিডিঅ' পেণ্ডিং হৈ আছে, সেইকাৰণে ভাবিছোঁ আজিৰ পৰা দিওঁ। আৰু মই ক'ব খোজা কথাটো আপোনালোকে হয়তো বুজিয়ে পাইছে। এইটো মিনি ব্লগ মনুৰ প্ৰথম কলেজত যোৱাৰ দিনাই হয়। পুৱা উঠি গা পা ধুই চাহ খালোঁ, মুনু আহি পালে, তাৰপিছত তাই মানে থালখন সজাই দিলে ভাতৰ। আৰু তাৰে পিছদিনা আমি গৈছিলোঁ ভীমাশংকৰ মন্দিৰলৈ। মানে শাওণ মাহৰ মাজতে এই মিনি ব্লগটো কৰিছিলোঁ, মানে শাওণ মাহৰ মাজতে গৈছিলোঁ আমি ভীমাশংকৰ মন্দিৰলৈ। আৰু ৰাস্তাটো মানে যিহেতু মন্দিৰটো পাহাৰত আছে, সেইকাৰণে আমি ৰাস্তাটো এনেকুৱা থিয়ৰ নিচিনা, উঠি যাওঁতে অলপ ভাগৰ ধৰিলে। আধাতে আমি দোকানৰ পৰা মানে বস্তুখিনি কিনি ল'লোঁ, ধূপ চাকি, আৰু এইফালে বহুত কিবা কিবি দোকানো ইয়াতে দিয়া আছিলে। পোনপ্ৰথমতে আমি পালোঁ গণেশ মন্দিৰটো, যিটোত আমি সেৱা কৰিব গৈছিলোঁ। তাৰে কাষতে মানে ভৰি ধোৱা তাতে আছিল সুবিধা, আৰু এইফালে এইটো পুখুৰীৰ নিচিনাও তাতে আছিল, ভাল লাগিছিল কিবা এটা। আমি মেইন মন্দিৰলৈ যাই পালোঁ, যিহেতু গেটটোত মানে বহুতেই ফটো উঠি দি আছিল। মোৰো মানে বহুত বেছি চাবলৈ মন আছিল মন্দিৰটো। আমিও ফটো উঠিছোঁ বাৰু, মই ইনষ্টাগ্ৰামত আপলোড কৰিম এইটো গেটটো। আৰু ভিতৰলৈ গ'লোঁ। গেটটোৰ পৰা বেছি ভিতৰলৈ যোৱাৰ মানে বেছি নাই আৰু, ওচৰতে হয় মন্দিৰটো, বেছি দূৰ নহয় গেটটোৰ পৰা, চিৰিকেইখনমান নামিলেই পাই যায়। আমি লাইন হ'লোঁ, আমি যোৱাৰ টাইমতে আমি যেতিয়া লাইন হৈ আছিলোঁ, তেতিয়াই মানে শিৱ বাবাক ধুৱালে গা, মানে তেতিয়াই ধুৱাইছিল। আমি লাইন পাতি ৰখি আছিলোঁ। এনেইতো ভিডিঅ'টোত বহুত সোনকালেই গৈ পালোঁ, কিন্তু আমি হয়তো লাইনটোত 1.5 ঘণ্টামান ৰখিছোঁ। আৰু এনেকৈ কিন্তু লাইন হৈ আশীৰ্বাদ ল'লেই ভগৱানৰ ভাল লাগে, তেতিয়াই যেন মানে আমাৰ মানে যিখিনি কষ্ট সেইখিনি সফল হয়, আৰু ভগৱানে আমাক হয়তো আশীৰ্বাদ কৰে। সেইফালে সকলোৱে যিহেতু ফুটাটো লৈছিল, সেই ফুটাটো আমিও ল'লোঁ। বহুত ভাল লাগিছে, কিবা এটা মাথাটো মানে ঠাণ্ডা হৈ গৈছে, মনটো শান্ত হৈ গৈছে, কাৰণ চন্দনৰ ফুটা সেইকেইটা। আৰু এইফালে আমি আহিবও ওলালোঁ সেৱা কৰি। আৰু আহোঁতে আমাক ভাণ্ডাৰালৈ এজন মানুহে মাতি আনিলে, মানুহ এজন মানে তাত থিয় হৈ সকলোকে ভাণ্ডাৰাত খাবলৈ মাতি আছিল। এইফালে মানে জিলাপি, পায়স, পুৰি, দুটি, অলপমান চব্জি লৈছোঁ, কেইটামান ভাতো লৈছোঁ, অলপমান দালি, তাৰপিছত পকৰি, এইফালে নেমু টেঙাও লৈছোঁ, তিয়ঁহ দুটুকুৰাও লৈছোঁ, খালোঁ। তাৰপিছত মই দেখাই দিছোঁ, আমি সেইখিনিতে লাইন পাতি আছিলোঁ। এইখিনিতে লাইন হৈ আমি মানে লৈছিলোঁ খানা, আৰু অলপমান বহিলোঁ ওপৰত, যিহেতু ঠাণ্ডা বতাহ মানে দি আছিল, ভাল লাগিছিল কিবা এটা, পাহাৰৰ ওপৰত যে। তাৰপিছত আমি অলপমান সময় ৰখি অলপমান সময় তাতে ৰেষ্ট ল'লোঁ, বহিলোঁ, ইফালে সিফালে চালোঁ, আৰু তাতে চাহ খুৱাইছিল, ঠাণ্ডাও খুৱাইছিল, সেইখিনি মানে মোক দেখাবই নহ'ল ভিডিঅ'ত। আৰু তাৰপিছত আমি ঘৰলৈ মানে আহিব ওলালোঁ, আহিও পালোঁ ঘৰ। আজিৰ এই মিনি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট মিনি ব্লগত সকলোকে লগ পাম।